दिनैनि साना जोबोद बाख्नायजाथाव सान होननानै बुंनांगोन जायफोरा बै फरायसालियाव 1975 मायथाइनिफ्राय लानानै 2020 मायथाइसिम बे फरायसालियाव फरायबोदोंमोन। औ नंगौ, उदालगुरि जिल्लानि सिङाव थानाय कलायगाव आदर्श गोजौसिन गेजेर फरायसालियाव 1975 मायथाइनिफ्राय लानानै 2020 मायथाइसिम जाय फरायसुलिमोनहा बे कलायगाव आदर्श गोजौसिन गेजेर फरायसालियाव फरायबोदोंमोन, बै समनि फरायसालियाव फरायनाय लोगोफोरखौ लोगो हमनाय हाबाफारि लानाय जादों। लोगोसे आजिरा मोननाय फोरोंगिरिफोरखौबो बे हाबाफारियाव लेंहरनानै मान बावो। मख'जाथावदि 45 बोसोर जानायनि उनाव लोगो मोनलायनायनि उनाव बे हाबाफारियाव रंजा बाजायै बोथिसे ओंखाम ज'यै जालायनायखौबो नुनो मोननाय जायो। थारैनो बेफोरबायदि हाबाफारिखौ लानायखौ जों बाख्नायजाथाव होननानै बुंनांगोन। मानो होनोब्ला दानि फरायसालियाव लोगोजों लोगो जानाय आरो बै समनि लोगोजों लोगो रंजा बाजा थालायनाय थासारिया गोरोबनो हमला। फै जों नायनि 45 बोसोर जानायनि उनाव गावनि फरायबोबाय थानाय समनि लोगोफोरखौ दिनै लोगो मोननानै गोसोआव माबायदि मोनदों खोनासंनि। ভাল লাগিছে। আজি আমি 2 মাহমান আগৰে পৰা প্ৰস্তুতি চলাই আছিলোঁ। আমাৰ শ্ৰদ্ধাৰ বিনু বাইদেৱে কৈছিল এদিন যে আমি এখন সতীৰ্থ সন্মিলন পাতিব পাৰিলে ভাল হ'ব। তেতিয়া আমি এখন সভা পাতিছিলোঁ আৰু সেই সভাৰ পৰাই আৰম্ভণি হৈছিল। উদযাপন সমিতি এখন পতা হৈছিল আৰু উদযাপন সমিতিৰ সম্পাদিকা হিচাপে মোক ন্যস্ত কৰা হৈছিল দায়িত্ব। তেতিয়াৰে পৰা ইমান উখল মাখল পৰিৱেশ, ইমান সুন্দৰ পৰিৱেশ এটা আছিল। সকলোবিলাক ছোৱালীয়ে বহুত দূৰৰ পৰা আহিছিল আৰু আহিও সভাত যোগদান কৰিছিল। আৰু আমি কি কৰিম সেইদিনাখন কেনেকুৱা অনুষ্ঠান হ'ব এই লৈ সকলোৱে একদম আকুল হৈ আছিল এই দিনটোৰ কাৰণে। আজি আমাৰ বহুত ভাল লাগিছে। সকলোবিলাক দূৰ দূৰণিৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, নলবাৰী, বৰমা, তাৰপিছত যোৰহাটৰ পৰা আহিছে আৰু গুৱাহাটীৰ পৰা আহিছে, আনকি মোৰ এজনী বান্ধৱী কোকৰাঝাৰৰ পৰাও আহিছে। ইমান সুন্দৰ পৰিৱেশ এটা হৈছে আৰু অহাৰ লগে লগে আমি আৱেগিক হৈ পৰিছিলোঁ। ইজনে সিজনে গলত আঁকোৱালি ধৰি কান্দিছিলোঁ। এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছিল। এতিয়া ভাল লাগিছে। আমাৰ এই মিলনথলী মানে উঠলি উঠিছে আৰু প্ৰাণ পাই উঠিছে আমাৰ মিলনথলীয়ে। আজি আটাইবিলাকে এবাৰ আমি গুৰুৰ চৰণ স্পৰ্শ কৰিব পাৰিছোঁ, আমি গুৰুক স্মৰণ কৰিব পাৰিছোঁ এই গুৰু সেৱা অনুষ্ঠানটিৰ জৰিয়তে। আৰু সকলোৱে আজি আমি এক হ'ব পাৰিছোঁ, একেলগে এসাঁজ আমি ভাত খাইছোঁ। গতিকে গোটেইখিনি ধৰি এতিয়ালৈকে আমাৰ ছাত্ৰীখিনিও, প্ৰাক্তন ছাত্ৰীখিনিও আছে। বহুত ভাল লাগিছে আমাৰ আজি, মানে আনন্দত মানে ক'ব নোৱাৰা হৈছোঁ যে ইমান সুন্দৰ এটা যে পৰিৱেশ হ'ব আমি ভাবাই নাছিলোঁ। বহুত ভাল লাগিছে মানে আজি এনেকুৱা লাগিছে। আমাৰ আচলতে বিদ্যালয়তে সেই পৰিৱেশটো সৃষ্টি হৈছিল। আমাৰ শ্ৰদ্ধাৰ হেড ছাৰ, আমাৰ প্ৰাক্তন অৱসৰী প্ৰধান শিক্ষক প্ৰতিষ্ঠাপক, তেখেতে আমাৰ আচলতে এটা পৰিৱেশ দিছিল। সেই পৰিৱেশটো আচলতে আমাক নাটক কৰিবলৈ ছাৰে শিকাইছিল আৰু ছাৰৰ পৰিচালনা আমি নাটক কৰিছিলোঁ। তেতিয়াৰে পৰাই আমাৰ বিদ্যালয়ত গীত নৃত্য এইবিলাক আমাৰ চৰ্চা হৈ থাকে। আমাৰ অধিৱেশন হয়, তাৰোপৰি আমি শনিবৰীয়া চৰ্চা পাতোঁ। তেতিয়াৰ পৰাই আমাৰ এই চৰ্চাটো চলি থাকে আৰু আজি সেইকাৰণে আমাৰ প্ৰাক্তন ছাত্ৰীসকলে মানে সেইখিনি দেখুৱাব পাৰিছে, নাটক কৰি দেখুৱাব পাৰিছে, কবিতা আবৃত্তি কৰি দেখুৱাব পাৰিছে। এই গোটেইখিনি দেখুৱাব পৰা মূল স্থলী হ'ল, উৎস হ'ল আমাৰ বিদ্যালয়। আমাৰ বিদ্যালয়ৰ পৰাই এইখিনি আচলতে আমি শিকিছোঁ। দেখিছোঁ আছে ব্যক্তিক্ৰমী অনুষ্ঠান হৈছে কলাগাঁও উচ্চ মাধ্যমিক বিদ্যালয়। আজি কি ক'ব যে এই বিদ্যালয়ৰ পৰা অসমক কি জনাই দিব, কি ক'ব আজি? এটা ধুনীয়া এটা বাৰ্তা। আমি যে সাংস্কৃতিক শোভাযাত্ৰা কৰিছোঁ, বাৰেৰহণীয়া সংস্কৃতি আমি যে ৰক্ষা কৰিছোঁ, আমি সেইটো এটা আমাৰ বাৰ্তা যাব বুলি ভাবিছোঁ। আমাৰ মানুহৰ মাজত আজিকালি যেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে, বিশৃংখলৰ সৃষ্টি হৈছে, আমাৰ যুৱ প্ৰজন্ম বিপথে গৈছে। সেইকাৰণে আমি এটা বাৰ্তা পঠিয়াব খুজিছোঁ যে আমি সকলো লগ হৈ
আমি ভাই ভাই হৈ থাকিব পাৰোঁ, আমি সকলোৱে মৰম আদৰেৰে আঁকোৱালি লৈ থাকিব পাৰোঁ। এইখন অসমভূমি আচলতে অতীতৰে পৰা এখন মিলনস্থলী, সংস্কৃতিৰ মিলনস্থলী। গতিকে ইয়াতে আমি অসমত থাকি আমি গোটেইখিনি যাতে আমি সকলোৱে ৰক্ষা কৰিব পাৰোঁ, আনলৈকে যাতে বিয়পি যায়, সকলোৱে যাতে আমি এক হৈ থাকিব পাৰোঁ, অনৈক্যৰ মাজত যাতে ঐক্যৰ সৃষ্টি হয়, তাৰ কাৰণে আমি সদায় আশা ৰাখিছোঁ। আৰু সেইকাৰণে এই অনুষ্ঠানটি আচলতে অনুষ্ঠিত কৰা হৈছে। তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। ইমান দিনতে এৰি থৈ যোৱা বিদ্যালয়খনৰ প্ৰতি তেওঁলোকৰ এটা টান আছে, তেওঁলোকৰ এটা মৰম আছে, হেঁপাহ আছে, আৰু সেইকাৰণে তেওঁলোকে আজি ঢাপলি মেলিছে আমাৰ বিদ্যালয়খনলৈ। গতিকে এই পুৰণি স্মৃতি তেওঁলোকে বহন কৰি এই বাৰ্তা জগাই তোলক যে আমি সকলোৱে লগ হৈ থাকিব লাগে, আমি সকলোৱে এদিন হাঁহি মাতি থাকিব লাগে, কাৰণ মানুহৰ জীৱনটো দুদিনীয়া। গতিকে এই হাঁহি মাতেৰে আমি আকৌ এদিন সৰুকালিৰ দিনলৈ গুচি গৈছোঁ, আমি ল'ৰালি কাললৈ গুচি গৈছোঁ। এই ল'ৰালি কালটোৰ কাৰণে আমি আজি এটা নতুন জীৱন পাইছোঁ এই বিদ্যালয়খনৰ কাৰণে। সেইকাৰণে বহুত ভাল লাগিছে, তেওঁলোকে এই বাৰ্তাটো নিয়ম বহন কৰি যাওক। সঁচাকৈ মানে আমি সকলোৱে অভিভূত। আমি প্ৰাক্তন, আমি অৱসৰী প্ৰধান শিক্ষক আছোঁ, মই প্ৰতিষ্ঠানৰ প্ৰধান শিক্ষক, আৰু আমাৰ লগৰ যিবিলাক তেতিয়াৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে আহিছে সকলোৰে মাজত, আৰু পুৰণি ছাত্ৰী যিমান আছে সকলো আহিছে, আৰু ইয়াত বৰ্তমান পঢ়ি থকাখিনিও আছে। গতিকে আমাৰ মাজত এনেকুৱা এটা মিলনৰ ভূমিত পৰিণত হৈছে আমাৰ এই বিদ্যালয়, ক'বলৈ ভাষা নাই। আমি সকলোৱে আৱেগিক, আমাৰ আগৰ কথাবিলাক, অতীতবিলাক আমি আজি যেন স্মৰণ কৰিছোঁ, এনেকুৱা এটা ভাৱ হৈছে। এইখন বিদ্যালয় কলাইগাঁও আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। পূৰ্বতে এই বিদ্যালয়খন আছিল কলাইগাঁও বালিকা উচ্চতৰ উচ্চ মাধ্যমিক বিদ্যালয়, কিন্তু 2016 চনৰ পৰা আমাৰ এই বিদ্যালয়খনত ছাত্ৰীৰ লগতে ছাত্ৰৰ এডমিশ্যন হ'ল, কো এডুকেশ্যন ব্যৱস্থা হ'ল। কো এডুকেশ্যন হোৱাৰ পিছত আগত কলাইগাঁও বালিকা উচ্চ মাধ্যমিকৰ পৰিৱৰ্তে এতিয়া নাম দিয়া হৈছে কলাইগাঁও আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। গতিকে এইখন বিদ্যালয় অতি গৌৰৱ উজ্জ্বল ইতিহাস আছে। এইখন বিদ্যালয়ত পঢ়িয়ে আমাৰ সমগ্ৰ কলাইগাঁও অঞ্চলৰ বহু ছাত্ৰী যিবিলাক ডক্টৰেট বা ডাক্তৰ বা ইঞ্জিনিয়াৰ বা এই অঞ্চলৰ আমাৰ লিখক লেখিকা, কোনোবা কলেজৰ অধ্যাপিকা, এনেধৰণৰ কোনোবাই ইউনিভাৰ্চিটিত অধ্যাপনা কৰি আছে, এনেধৰণৰ বহু কেইগৰাকী ছাত্ৰী আমাৰ বিদ্যালয়ৰ পৰা ওলাই গৈছে। অসমৰ বুলি নহয়, ভাৰতৰ বিভিন্ন ঠাইতো কৰ্মসূত্ৰে আছে, বিবাহ সূত্ৰে অসমৰ বিভিন্ন ঠাইত আছে, আৰু ছাত্ৰীসকল আমাৰ অতি মৰমীয়াল। সেইটো মই আজি বাইকৰ সন্মুখত কৈছোঁ, এই নহয় সকলোৱে জানে। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী আটাইবিলাক সকলোৰে মাজত এটা সাংঘাতিক মিলাপ্ৰীতি আছে। এই মিলাপ্ৰীতিটো আমাৰ আজিও আছে, আগতেও আছিল, এতিয়াও আছে, আৰু ভৱিষ্যত দিনত যে নাথাকিব সেইটো নহয়। কাৰণ আমাৰ বিদ্যালয়ত এতিয়া বৰ্তমান যিসকল শিক্ষয়িত্ৰীয়ে কাম কৰিছে, প্ৰায়খিনি শিক্ষয়িত্ৰী আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী, তেওঁলোক মেধাৱী ছাত্ৰী। এই বিদ্যালয়তে তেওঁলোকে আৰু শিক্ষকতাৰ দৰে পবিত্ৰ সেৱা কৰিবৰ কাৰণে তেওঁলোক নিয়োজিত হৈছে। ই আমাৰ কাৰণে বিদ্যালয়খনৰ কাৰণে শুভ লক্ষণ। আৰু অভিভাৱকৰ যিটো সদ্ভাৱ, অভিভাৱকৰ যিটো সহায় সহযোগিতা, সহানুভূতি, আন্তৰিকতা এক বিদ্যমান, সদায় আমাৰ লগত সদায় তাৎসত থাকে। এই বিদ্যালয়খন যে আমি অৱসৰী, আমি সদায় আহোঁ। ইয়াৰ অভিভাৱিকাসকলো সকলোবিলাক এই স্কুললৈকে আহে, সকলোৱে ইয়াৰ পৰা ভাল এটা সন্মান পাই যায়, সকলোৱে শিক্ষকসকলৰ পৰা সৎ ব্যৱহাৰ পাই যায়, আৰু সেইকাৰণে শিক্ষকসকলক সকলোৱে শ্ৰদ্ধা কৰে। সেই মনত ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে শিক্ষয়িত্ৰীসকলে যথেষ্ট মৰম কৰে, আৰু সেই দিনক দিনে ছাত্ৰ ছাত্ৰী এই বিদ্যালয়খনত আৰু শিক্ষাৰ ক্ষেত্ৰত ক'বই নালাগে, সকলো ক্ষেত্ৰত আগবঢ়া। সেয়ে সময়ত বহু ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰিব নাপায়, কিছুমান উভতি যাবলগীয়া হয় চিটৰ অভাৱত। গতিকে এইখিনিও আমাৰ একাৰণে আচলতে এটা দুখজনক কথা। আমি যিমান ছাত্ৰ ছাত্ৰী ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰোঁ সিমানখিনি কৰিব পৰা নাই। তথাপিও বছৰে বছৰে বহু ছাত্ৰ ছাত্ৰী এই বিদ্যালয়খনত পঢ়াবৰ কাৰণে অভিভাৱকসকলে সদায় বিচাৰে, আৰু আমি সদায় কামনা কৰোঁ ভাল ল'ৰা ছোৱালী আহক, এইখন বিদ্যালয়ত আহি ভৱিষ্যত দিনত এগৰাকী মানুহ হ'বৰ কাৰণে সকলোখিনি শিক্ষা ইয়াৰ পৰা পাই যায়, আমি তাকেই কামনা কৰোঁ। আৰু আজি এই নপুৰণি সতীৰ্থ সন্মিলন, ইয়াত প্ৰাক্তন ছাত্ৰীসকলে আহি তেওঁলোকৰ নিজৰ পাৰফৰ্মেঞ্চবিলাক ইয়াত প্ৰদৰ্শন কৰা আপোনালোকে দেখিছেই, আৰু তেওঁলোকো আৱেগিক হৈ পৰিছে, আৰু তেওঁলোকো আজি দান বৰঙণি মুক্ত অৱস্থাত তেওঁলোকে দিছে, মুক্ত অৱস্থাত তেওঁলোকে ঢপলি আহিছে শদিয়াৰ পৰা ধুবুৰীলৈ বুলি আপুনি কৈছে। সঁচাকৈ আজি ডিব্ৰুগড়, তিনিচুকীয়া, ধুবুৰী য'তেই আছে আমাৰ যিসকল ছাত্ৰী বিবাহজনিত কাৰণতে হওক বা অন্য চাকৰি সূত্ৰে হওক, তেওঁলোক দূৰৰ পৰা ইয়ালৈকে ঢপলি আহিছে কেৱল এটাই কথা যে আমাৰ প্ৰাক্তন বন্ধু বান্ধৱীখিনিক আমি লগ পাম, মনৰ কথাখিনি খুলি ক'ম, এটা আনন্দৰ পৰিৱেশৰ আমি সৃষ্টি কৰিম। এই বিদ্যালয়খনৰ বিদ্যা মন্দিৰত পুনৰ আমি আহি ইয়াত পদধূলা দি আমি নিজে ধন্য হৈ যাওঁ, আৰু সকলোৰে ক্ষেত্ৰত আমি যে এখন বিদ্যালয়ৰ ছাত্ৰী আমি যে গৌৰৱ কৰিব পাৰোঁ, তাৰ এটা উমাল আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি সমবেত হৈছোঁ। এই ভাৱ
সকলোৰে হৈছে সকলো নপুৰণি সকলোৱে মিলি একাত্মভাৱে এক মিলনৰ এনাজৰী কৰি সকলোৰে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলোৱে প্ৰচেষ্টা চলাইছে। এইখিনিয়ে মোক ক'বলগীয়া। সকলোকে বহুত বহুত ধন্যবাদ।